কোকৰাঝাৰ ল' কলেজটো আমাৰ বড়োলেণ্ডৰ বহুত এটা ইম্পৰ্টেণ্ট ইনষ্টিটিউশ্যন হয়। এইকাৰণে চৰকাৰ অহা সময়ৰ পৰাই আমি ইয়াত কলেজত কিবা নহয় কিবা কাম কৰি আছোঁ আৰু তেখেতসকলে এতিয়া গেট বনালে, বাউণ্ডাৰী ৱাল কমপ্লিট হৈ গ'ল। আৰু লগতে এই বছৰ তেখেতসকলে বিচাৰিছে যে যিটো বিল্ডিং আছে এইটো এটা ফ্ল'ৰ আৰু ওপৰলৈ লৈ যাব লাগে। এই বছৰ 1 crore আমি কাউন্সিলৰ পৰা আকৌ এই ল' কলেজক আমি অনুমোদন জনাম আৰু ইয়াৰ লগতে ষ্টুডেণ্টসকলে স্পৰ্টছৰ কাৰণে বাস্কেটবল, বেডমিণ্টন, চাইকেল ষ্টেণ্ড এইবিলাক বিচাৰিছে। সেইখিনি কামো আমি কৰি দিম এইবাৰ। সেইখিনি আমি ঠিক কৰিছোঁ আৰু আমি বিচাৰিছোঁ যে ইয়াত যিখিনি ছাত্ৰ ছাত্ৰীয়ে আজি ল' পঢ়িবলৈ আহিছে ভাল পৰিৱেশ যাতে পায়, কাৰণ সমাজখন যদি আগুৱাই লৈ যাব লাগে, সমাজখনত যদি ছ'চাইটিটো যদি ডিচিপ্লিনত যাব লাগে, আমাৰ লিগেল ফ্ৰেটাৰ্নিটিত ভাল মানুহ লাগে। আৰু সেইকাৰণে ইয়াত কোকৰাঝাৰত বিশেষকৈ এই ল' কলেজত যিখিনি আমাৰ পঢ়িবলৈ আহিছে সেই ছাত্ৰ ছাত্ৰীবিলাক আমাৰ অঞ্চলৰে হয়। চ' তেখেতসকলে যাতে ভাল পৰিৱেশত শিক্ষা গ্ৰহণ কৰিব পাৰে, ইয়াৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ নিডটো আমি পূৰা কৰিম। আদাৰ্ছ নিড যিটো আছে, অসম চৰকাৰে হয়তো আজি নহয় কালি কেতিয়াবা এই ল' কলেজবিলাক আৰু অলপ মানে মোৰ ছাপৰ্ট দিয়াৰ কাৰণে কিবা ব্যৱস্থা কৰিব, তেতিয়া নিশ্চয় এই ল' কলেজবিলাকে আৰু আগুৱাই যাব পাৰিব। চাওক, বহুত বছৰ এইবিলাক কাম পৰি আছিলে, লাহে লাহেকৈ আমি ষ্ট্ৰীমলাইন কৰিছোঁ আৰু যোৱা 2 বছৰত প্ৰায় 1.5 বছৰ আমি কাম কৰিছিলোঁ। তাত আমি 99 শিক্ষকৰ এপইণ্টমেণ্ট দি দিলোঁ, যিটো নেকি 1999 চনৰ পৰা পেণ্ডিং হৈ আছিলে। তেতিয়া এইটো বিলম্ব বুলি ক'ব না কি বুলি ক'ব। তো নেক্সট আৰু যিটো টেট পাছ কৰি আছিলে, সেই টেট পাছ কৰা সকলোৱে বহুত বছৰ ৰখি আছিলে, তেখেতসকলৰ চাকৰিটো আমি ৰেগুলাৰ কৰিলোঁ। এতিয়া আকৌ টেট পাতা হ'ল আমাৰ এলিমেণ্টাৰীৰ কাৰণে, নেক্সট আৰু ছেকেণ্ডাৰীৰ কাৰণে টেট হ'ব। যিখিনি টেট পাছ কৰি আছে, যিখিনি 99ৰ বাকী থকাখিনি আছে আৰু যিখিনি টেট পাছ কৰিলে, এই সকলক এপইণ্টমেণ্ট দিয়াৰ কাৰণে 1200টা পষ্ট SIOৰ কাৰণে আমি ষ্টেট গভৰ্ণমেণ্টত পঠাইছিলোঁ আৰু তেখেতসকলে যেতিয়াই আমাক SIOটো দিব সেইটো আমি বাট চাই আছোঁ। যেতিয়াই SIO পাম 1 সপ্তাহৰ ভিতৰতে আমি এপইণ্টমেণ্ট দিম। সেইকাৰণে কিবা এটা ডিপাৰ্টমেণ্টেলি কিবা চলি আছে, সেইকাৰণে অলপ বিলম্ব হৈ গৈছে। কোনো ইণ্টেনশ্যনেলি ইয়াত আমি বিলম্ব কৰা নাই, কাৰণ আমাক শিক্ষক লাগে আৰু এতিয়া ৰেচনেলাইজেশ্যন চলি আছে, এমেলগেমেশ্যনবিলাক চলি আছে, বাকী কামখিনি খুব স্পীডত হৈ আছে। আন্দোলন আৰম্ভ কৰিছে তেখেতৰ ওপৰত এটা CM ভিজিলেন্সৰ কেছ চলি আছে আৰু আমি যিটো জানিবলৈ পাইছোঁ আৰু এনেকুৱা কিছুমান বিষয়টো লৈ পেলাই আমি বহুত দিনৰ পৰা আন্দোলন কৰা দেখিবলৈ পাইছোঁ। এই কথাটো আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, গভৰ্ণৰ ডাঙৰীয়া চব অৱগত, গতিকে কম সময়ৰ ভিতৰতে এটা মীমাংসাত আহিব, সেইটো মই আশা কৰিছোঁ। কাৰণ বড়োলেণ্ড বিশ্ববিদ্যালয়টো এই লোৱাৰ আছামৰ একমাত্ৰ হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন আৰু সেইটো খুব এটা ইম্পৰ্টেণ্ট ইনষ্টিটিউশ্যন। সেইকাৰণে সেইটো আগুৱাই যোৱাটো চবেই বিচাৰে, মুখ্যমন্ত্ৰী ডাঙৰীয়াও বিচাৰে, চবেই বিচাৰে। সেইকাৰণে যিটো কেছ ইয়াত চলি আছে সেই কেছটোৰ এটা মীমাংসা অতি শীঘ্ৰে হ'ব বুলি ময়ো আশা কৰিছোঁ, আমি চবেই আশা কৰিছোঁ। বাকী কাউন্সিলতো আমি অনুৰোধ কৰিছিলোঁ যে আপোনালোকেও এখন দুখন গাড়ী আনিব লাগে বুলি, কাৰণ এটা গাড়ী যদি কাৰ্বি আংলঙত যায় এখন ইফালে আহিব লাগিব। চ' আমাৰ যিকেইখন গাড়ী আহিছে সেইটো শিলিগুৰিত যোৱা, কাৰ্বি আংলঙত যোৱা, ধেমাজি ফালে যোৱা, এইটো অলপ অংকটো মিলাই আছোঁ আমি। চ' এইটো একদম কম সময়ৰ ভিতৰতে ৰাইজক এইটো আমি এই AC গাড়ীত উঠিব পৰা ব্যৱস্থাটো কৰি দিম।